जय हिंद जय अखम टेक्निकल काम जॉब अपने हाथ में यूट्यूब चैनल स्वागतम जनाय आसाम डायरेक्ट रिक्रुटमेंटर जी एडमिट कार्ड ग्रेड 4 एडमिट कार्ड रिलीज होइसे एडमिट कार्ड मुकলি হোৱাৰ পাছতে যিমানখিনি আন্ডাৰটেকিং আৰু সেলফ ডিক্লাৰেশন স্টাডি কৰাৰ পাছত আমি এইটো কথা বুজিব পাৰিছো যে বহুতখিনি ক্যান্ডিডেটৰ বহুতখিনি গুড নিউজ বহুত ভাল খবৰ আহি আছে আৰু বহুতখিনি ক্যান্ডিডেটৰো বেড নিউজো দেখিবলৈ পোৱা গৈছে আমি হেইটো দুটা বিষয়ৰ ওপৰত এনালাইসিস কৰিম আমি ইয়াৰ ট্ৰাফিক কিয় ইমানখিনি পাঁচজনে কন্ডাক্ট কৰা আছিল ইমান লেংথি প্ৰসেস কিয় হৈছে আৰু গ্ৰেজুৱেট যোনবিলাক গ্ৰেজুৱেট ক্যান্ডিডেট বিলাক এপ্লাই এলিজিবল হ'বনে নহ'ব হেইটো বিষয় এনালাইসিস কৰিম উইথেল ক্যান্ডিডেট বিলাকৰ যে হায়াৰিং কৰিছে সিহঁতে ইন্টাৰভিউ বহিবলৈ পাবনে নাপাব আৰু যি নো গ্যাৰান্টি টু এনি এপইন্টমেন্ট যি লিখা আছে এই কথাটো উদ্দেশ্যটো কি ক'ব খুজিছে সম্পূৰ্ণ ডিটেইলছ মই ইয়াৰ বিতংকে বুজাব চেষ্টা কৰিম এনালাইসিস কৰিম হেই গতিকে ভিডিঅ অলপ স্কিপ নকৰাকৈ হেকলৈকে চাব লগতে প্ৰিয় বন্ধু বান্ধৱী শেয়াৰ কৰিব তেন্তে ভিডিঅটো কন্টিনিউ কৰিছো পোন প্ৰথমে আমি গুড নিউজটো আলোচনা কৰিব চেষ্টা কৰিম গুড নিউজ হেইটো কাৰণে ক'ব চেষ্টা কৰিছো যত আন্ডাৰটেকিং মেনশন কৰা আছে যে কি maximum education qualification অৰ্থাৎ 10+2 দেখিবলৈ পোৱা গৈছে ইকুইভ্যালেন্ট অৰ্থাৎ এইটো কথাই বুজাব চেষ্টা কৰিছে যে 10+ ৰ লগতে সমপক্ষৰ এডুকেশন হে ম্যাক্সিমাম হ'ব লাগিব যে একৰ্ডিং টু ৰুলছ এণ্ড ৰেগুলেশন SLRC যিখিনি আপোনাৰ হে ৰুলছ এণ্ড ৰেগুলেশন টু হায়াৰ সেকেন্ডাৰী পাস হ'ব নালাগে হেইটো কথাৰ কাৰণে ইয়াত আন্ডাৰটেকিং দিব লাগিব হেই গতিকে গুড নিউজ হৈছে যে বহুতখিনি ক্যান্ডিডেট যে গ্ৰেজুৱেট হৈছে হে গ্ৰেজুৱেট ক্যান্ডিডেট বিলাক এপ্লাই কৰিছে বহুত মানে কমসে কম 70% বুলি ক'লেও ভুল নহয় 70 to 80% ক্যান্ডিডেটছে ইয়াত পাস কৰিছে যত গ্ৰেড 4 পৰীক্ষা বিলাক যোনবিলাক গ্ৰেজুৱেট হয় কিন্তু হিহঁতি ডিউৰিং দ্য এপ্লিকেশন কৰা সময়ত হিহঁতি 10+2 বুলিহে দেখাইছিল নেটত ওকে হেই গতিকে এই আন্ডাৰটেকিং পঢ়াৰ পাছত যেহেতু আন্ডাৰটেকিং নিজে সাইন কৰিব লাগিব আৰু নিজে সাইন কৰা মানে নিজে সম্পূৰ্ণ তথ্যটো দিছো বুলি আৰু ইয়াৰ যদি বিপক্ষে যায় সম্পূৰ্ণ ইনস্ট্ৰাকশন দিয়া হৈছে যে এফআইআৰ লজ কৰা যাব আৰু ৰিক্ৰুটমেন্ট ৰুলছৰ অনুযায়ী ইয়াক 5 বছৰ বা 4 বছৰ পাছত এই চাকৰিৰ পৰা বৰখাস্ত কৰা যাব এইটো কথা মেনশন কৰা আছে হেই গতি হিহঁতি কোনো ৰিস্ক ল'ব নখুজিব যদি হে ৰিস্ক লয় হিহঁতৰ কি ফিউচাৰটো ডেস্ট্ৰয় হোৱাৰ সম্ভাৱনা আছে হেই গতিকে গুড নিউজ হেইটো কাৰণে গুড নিউজ হৈছে যে হেইবিলাক ক্যান্ডিডেটছে কেতিয়াও মানে ভিভা বা ইন্টাৰভিউ এটেন্ড নকৰিব ঠিক আছে হেই গতিকে এটা কথা মই বাৰে বাৰে ক'ব চেষ্টা কৰিছো গুড নিউজৰ কাৰণে তোমালোকে যোনবিলাকে মানে ম্যাক্সিমাম 10+2 পাস কৰিছে আৰু নিকাভাৱে এপ্লাই কৰিছে হিহঁতি ভালকে ফোকাস কৰক হেই ভিভা ইন্টাৰভিউ বিলাকত আই কন্টেক্ট দি কথা পাতিব চেষ্টা কৰক হুনালি হুজুক তোমালোকৰ যদিহে অলপ যদি ভালকে যে ইন্টাৰভিউ দিব পাৰা সম্পূৰ্ণ ডিটেইলছ ডকুমেন্টছ বিলাক শুদ্ধ হয় তেতিয়ালে চাকৰি শিওৰ পাবা হেইটো হল গুড নিউজ তোমালোকৰ কাৰণে ওকে এটা বেড নিউজৰ কথা ক'বলৈ হলে আমি এইটো কথা উল্লেখ কৰিব চেষ্টা কৰিম যে যেহেতু বহুতখিনি ক্যান্ডিডেট উইথেল বিলাকত যত হেইটো কাৰণে উইথেল দেখুৱা হৈছে কিছুমানৰ এক্সচেঞ্জ বিলাকত গ্ৰেজুৱেটৰ দেখিবলৈ পোৱা গৈছে আৰু কিছুমানৰ মানে এক্স সাৰ্ভিসমেন দেখিবলৈ পোৱা গৈছে যদি হে এক্স সাৰ্ভিসমেন তুমি ভুলতে বা তুমি ক্লিক কৰোতে হল বা সিস্টেম জেনাৰেট হোৱাত অসুবিধা হল কিন্তু ম্যাক্সিমাম এডুকেশন কোৱালিফিকেশন তোমাৰ হায়াৰ সেকেন্ডাৰী আছে দেন देयर इज नो ইস্যু ইউ উইল বি এলিজিবল তুমি এলিজিবল হবা কিন্তু যদি হে তুমি গ্ৰেজুৱেট আছা আৰু তুমি এক্সচেঞ্জটো গ্ৰেজুৱেট দিছা কিন্তু এপ্লাই কৰোতে 10+ দিছে তেতিয়ালে তোমাৰ বহুতখিনি প্ৰবলেমছ আছে তুমি ইন্টাৰভিউত কন্ডাক্ট কৰিব নোৱাৰিবা ইন্টাৰভিউত তোমাক বহিব নিদিব উইথেলত তোমাক ৰিজেক্ট কৰিব যদি উইথেল এটা কমিটি গঠন কৰা হৈছে সেই কমিটি গঠন কৰা উইথেল কমিটিয়ে তোমাক সেই ইন্টাৰভিউত বহিবলৈ নিদিব ঠিক আছে হেই গতিকে বহুতখিনি ক্যান্ডিডেট গ্ৰেজুৱেট ক্যান্ডিডেট বহিবলৈ নাপাব সেই ইন্টাৰভিউ ভিভা টেষ্টত আৰু কোনো এটা ক্যান্ডিডেট যোনবিলাক ক্যান্ডিডেটে সম্পূৰ্ণভাৱে পঢ়িছে বা ষ্টাডি কৰিছে আন্ডাৰটেকিং আৰু ডিক্লাৰেশনটো তেতিয়া হলে হিহঁতি কেতিয়াও ইন্টাৰভিউ বহিব চেষ্টা নকৰিব যেহেতু তোমাৰ ফিউচাৰ ডেস্ট্ৰয় হৈ যাব চাকৰি হলেও 5 ইয়াৰ্স বা 4 ইয়াৰ্স পাছত তোমাৰ চাকৰিটো মানে বৰখাস্ত কৰি দিব এটি অনাগত দিনত বহুতখিনি চাকৰি ADR হওক বা আপোনাৰ স্বাস্থ্য বিভাগে হওক আসাম পুলিচ হওক বহুতখিনি ভেকেন্সি ওলাই আহিছে তাত তোমালোকে এপ্লাই কৰা ফিউচাৰটো ষ্ট্ৰং কৰিব চেষ্টা কৰা ঠিক আছে হেইটোৱে হল আজিৰ মই হেই বেড নিউজটো দুখো লাগে কিন্তু তোমালোকৰ কোনো এটা ভুল নাই চাকৰি সবকে লাগে যিকোনো এটা স্টেপ লৈ পেলাই সেই চাকৰিটো এপ্লাই কৰিব চেষ্টা কৰি হেইটো তোমাৰ সকলোৱে হেইটো চেষ্টা কৰে কিন্তু ৰিক্ৰুটমেন্ট ৰুলছৰ অনুযায়ী হেইটো কিন্তু এলিজিবল নহয় হেই গতিকে মাইন্ড নকৰিবা নেক্সট টাইম লোৱা ৰিস্ক নলবা
যিহেতু ফিউচাৰটো তোমাৰ ধ্বংস হৈ যাব ঠিক আছে যে ইয়াত বহুতখিনি ইনষ্ট্ৰাকশ্যন ৰুলছ এণ্ড ৰেগুলেশ্যন ফ'ল' কৰাৰ কথা উল্লেখ কৰা হৈছে এফআইআৰ পৰ্যন্ত লজ কৰাৰ কথা ইয়াত উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু গ্ৰেজুৱেট যোনবিলাক কেণ্ডিডেট গ্ৰেজুৱেট আছে অৰ্থাৎ 25/3/2022 তাৰিখৰ যদি আগত যদি গ্ৰেজুৱেট কেণ্ডিডেট আছে সিহঁতে ইলিজিবল নহয় সিহঁতি উইথেল্থ প্লাছ ৰিজেক্ট হৈ যাব আৰু যোনবিলাক 25/3/22 য'ত এডভাৰটাইজমেণ্ট ৰিলিজ হৈছিলে সেই এডভাৰটাইজমেণ্টৰ 25/3/22 তাৰিখৰ পাছত যদি তোমালোকে গ্ৰেজুৱেট হৈছা তেতিয়াহ'লে দেয়াৰ ইজ ন' ইছ্যু ইউ আৰ অল ইলিজিবল সকলোবিলাক ইলিজিবল হৈছে এপ্লাই কৰিব পাৰিবা সেইটো কথা সম্পূৰ্ণ স্পষ্টভাৱে ইয়াত কোৱা হৈছে সেইটোহে আৰু বাকী সেলফ ডিক্লেৰেশ্যন যোনবিলাক আছে তোমালোকে সকলোবিলাক ইয়াত ছাবমিট কৰিব লাগে য'ত ইয়েছ ছাবমিটেড ইয়েছ অৰ ন' আছে সকলোবিলাক যদি ন' পোৱা যায় তেতিয়াহ'লে তোমালোকে ৰিজেক্টেড ইয়েছ হ'লে সকলোবিলাক চিলেক্টেড সেইটোৱে ইয়াৰ কথা আৰু মই বিতংকে বুজাব চেষ্টা কৰিলোঁ আৰু লগতে য'ত ন' গেৰাণ্টি টু এনি এপইণ্টমেণ্ট সেইটো কথা এইটো কাৰণে উল্লেখ কৰা হৈছে যে যেতিয়ালৈকে সম্পূৰ্ণ তোমালোকৰ আফটাৰ ইণ্টাৰভিউ দিয়াৰ পাছত যদি মেৰিটত নাহে যে এজ পাৰ ভেকেঞ্চি ৱাইজত যে মেৰিটত আহিলেহে তোমালোকে চিলেক্টেড হ'বা এপইণ্টমেণ্ট পাবলৈ সক্ষম হ'বা যদিহে তোমালোকে চিলেক্টেড নোহোৱা মেৰিটত নাহা তেতিয়াহ'লে তোমালোকে এপইণ্টমেণ্ট নাপাবা সেই গতিকে এইটো কথা মেনশ্যন কৰা হৈছে ন' গেৰাণ্টি টু এনি এপইণ্টমেণ্ট বুলি সেইটো কথা মেনশ্যন কৰা আছে একৰ্ডিং টু ADR ৰুল অনুযায়ী তোমালোকে মেৰিটত আহিলেহে এপইণ্টমেণ্ট পাবলৈ সক্ষম হ'বা ঠিক আছে আৰু সেয়াই আজিৰ মই সেই গুড নিউজ আৰু বেড নিউজ লগতে গ্ৰেজুৱেট কেণ্ডিডেটছবিলাকৰ মই ডিটেইলছ দিব চেষ্টা কৰিলোঁ আৰু বহুতে আগৰ ভিডিঅ'ত কমেণ্টছ কৰিছে যে মোৰ আমুক তাৰিখে এইটোত পৰিছে সকলোকে ইচ অৰ্ডাৰ ইজনে সিজনে কমেণ্ট ছেকশ্যন কমেণ্ট কৰক যোনবিলাক ডিষ্ট্ৰিক্টৰ ৱাইজ আছে একেলগে থাকিবলৈ বা যাবলৈ সুবিধা হ'ব যিহেতু একেলগে গ'লে থকা মেলাত বহুতখিনি আমাৰ শিৱসাগৰ যোৰহাট ডিব্ৰুগড় বহুতখিনি মানুহবিলাক য'ই হওক য'ত হোটেলিং কৰি থাকিব লাগিব ক'ৰবা পেয়িং গেষ্ট হিচাপে থাকিব লাগিবতো সেই একেলগে থাকিলে পইচাও কম পৰিব ভাড়াও কম পৰিব সেই গতিকে ইচ অৰ্ডাৰ তোমালোকে শ্বেয়াৰ কৰক আৰু সেইবিলাক গোটেইখিনি ডিটেইলছবিলাক শ্বেয়াৰ কৰিলে তোমালোকে এটা পজিটিভিটি এনাৰ্জি পাবা আৰু কিছুমান নজনা কথাবিলাক জানিবলৈ পাবা আৰু ইজনে সিজনে ডিছকাছৰ ভিভাবিলাক কেনেকৈ হ'ব মক টেষ্ট কৰক নিজকে নিজে আৰু 100% যোনবিলাক নিকাভাৱে এপ্লাই কৰিছে সিহঁতৰ চাকৰিটো এইবাৰ গ্ৰেড 4 চাকৰি যিটো 13,000 something পোষ্ট আছে পাবলৈ সক্ষম হ'বই হ'ব আজিৰ ভিডিঅ' এয়াই ইমানখিনিতে মই তোমালোকক ডিটেইলছ দিব চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰি নাপাহৰিব লগতে বেল আইকনটো প্ৰেছ কৰিব যদি পোনপ্ৰথমে আহিছে এনেধৰণৰ জব ৰিগাৰ্ডিং ভিডিঅ' কণ্টিনিউ পাই থাকিবৰ কাৰণে থেংক ইউ ফৰ ৱাচিং দি ভিডিঅ' জয় হিন্দ জয়